নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কিনো দেখাইছোঁ চাওকচোন বাৰু, ধৰিব পাৰিছেনে? এইবিলাক কি হয় ধৰিব পাৰিছেনে? এইবিলাকে আমাৰ অৱস্থা বেয়া কৰি দিছে। এইবোৰ হৈছে নিগনিৰ গাঁত। নিগনি কেনেকৈ মাটি উঠাইছে দেখিলেনে? এইবিলাক এখন আমাৰ ধানৰ চাং, ধানৰ বস্তা থোৱা হৈছিল। ইয়াত ধানৰ বস্তা ধান কুটিবলৈ নিগনি আহি গোটেই ধানৰ চাং কুটি মেলি অৱস্থাই বেয়া কৰি পেলাইছে। ইয়াত বৰ নিগনি সোমালে নিশ্চয়। বৰ নিগনি সোমোৱাৰ কাৰণে ইয়াত মাটি দম উঠাই থৈছিলে। তেতিয়া মটৰেদি পানী মাৰি দিয়া হ'ল। মটৰেদি এফালে পানী মাৰিলে হয়, কিন্তু অন্যফালে আকৌ এনেকৈ দম পাতিলেহি। ইয়াতনো কি কৰিলেনো এই নিগনিবিলাকৰ পৰা হাত সাৰিব পাৰি চাওকচোন। অন্যফালে এইফালে আকৌ এটা দম কৰিলে। এফালেদি বন্ধ কৰোঁতে অন্যফালে আকৌ মাটি গাঁত খানি ধুন্দা কৰি পেলাই, তলত মাটি ধুন্দা কৰি পেলাইছে। এইটো যে গাঁত ওলাইছে চাওকচোন। আমাৰ পাকঘৰৰ ধান থোৱা ঘৰৰ অৱস্থাই বেয়া কৰি পেলাইছে। বৰ নিগনি সোমাই ধান কুটি এইবিলাক গোটেই কুটি মেলি এইবোৰ হেৰি কৰি থৈছে, পতান কৰি পেলালে। এইবিলাকৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি অকণমান আপোনালোকে যদি কোনোবাই জানে উপায় দিবচোন। বৰ নিগনিৰ পৰা আমি কিছু উপায় কৰি চাইছোঁ, কিন্তু এতিয়াও নিগনিৰ পৰা ৰক্ষা পোৱা নাই। সেয়েহে আপোনালোকক এই অকণমানি ভিডিঅ'টোকে জনালোঁ। যদি কাৰোবাৰ হাতত এই বৰ নিগনিৰ পৰা হাত সাৰিব পৰা উপায় আছে জনাবচোন কমেণ্টত। বহুত ধন্যবাদ দিম। নাভাবিব যে এইটো সাধাৰণ কথা। সঁচাকৈ নিগনিৰ পৰা ৰক্ষা পাবলৈ বহুত চিন্তা কৰিব লগা হৈছে, কিয়নো আমাৰ ধান কুটি গোটেই পতান কৰি পেলাইছে, তুংকুৰি কৰি পেলাইছে। সেয়েহে আপোনালোকক জনালোঁ। নাভাবিব এইটো এনেই ফাল্টু ভিডিঅ' দি সময় নষ্ট কৰিছোঁ বুলি। আপোনালোকক কাকতি কৰিছোঁ। যদি কাৰোবাৰ উপায় আছে নিশ্চয় জনাব বুলি আশা কৰিলোঁ।